নমস্কাৰ টাইমিটলৈ স্বাগতম এতিয়া বিদ্যুৎ বিভাগত মহিলাসকলৰ বাবে কৰ্মসংস্থাপন ওলাইছে মহিলাসকলক কৰ্মসংস্থাপনৰ বাবে বিদ্যুৎ বিভাগৰ কৰ্মসংস্থাপনৰ বাবে এক অভিলাষী আঁচনি আনিছে চৰকাৰে যাৰ জৰিয়তে এতিয়া মহিলাসকলে ল'ব পাৰিব বিদ্যুৎৰ মিটাৰ ৰিডিং এতিয়াৰ পৰা বিদ্যুৎৰ মিটাৰৰ ৰিডিং ল'ব বিদ্যুৎ সখীয়ে ইয়াৰ বাবে বিদ্যুৎ বিভাগক নিযুক্তি দিয়া হৈছে মহিলাসকলক বিদ্যুৎৰ মিটাৰ ৰিডিংৰ বাবে নিয়োগ কৰা হৈছে বিদ্যুৎ সখী হিচাপে চাকৰি লাভ কৰিব এতিয়া দেশৰ মহিলাসকলে বিদ্যুৎৰ মিটাৰ ইউনিট খেলিমেলি বন্ধ কৰাৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে গ্ৰাম্য এলেকাত বিদ্যুৎ সখীয়ে ল'ব পাৰিব মিটাৰৰ ইউনিটৰ তথ্য প্ৰতিটো মিটাৰ ইউনিটৰ তথ্য ল'ব পাৰিব বিদ্যুৎ সখীয়ে উত্তৰ প্ৰদেশ চৰকাৰে লৈছে অভিলাষী আঁচনি যি আঁচনিৰ জৰিয়তে বহু মহিলাই লাভ কৰিব কৰ্মসংস্থাপন বিদ্যুৎ সখীয়ে ইয়াৰ বিনিময়ত লাভ কৰিব ধন মহিলাসকলক কৰ্মসংস্থাপনৰ বাট মুকলাই দিছে উত্তৰ প্ৰদেশ চৰকাৰে মহিলাসকলৰ কৰ্মসংস্থাপনৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজুলী বিল লগে লগে চোতালতে জমা দিব পাৰিব বিদ্যুৎ সখী পঞ্চায়তে বিদ্যুৎ সখী নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে ইতিমধ্যে উত্তৰ প্ৰদেশ চৰকাৰে মহিলা কৰ্মসংস্থাপনৰ সন্দৰ্ভত এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে যি সময়ত আমাৰ মহিলাসকল কেৱল গৃহিণী আৰু এই মহিলাসকল নিজৰ সন্তান বা নিজৰ স্বামী নিজৰ ঘৰখনৰ লগতে যি ব্যস্ত থাকে কিন্তু এই মহিলাসকলকো কেতিয়াবা কৰ্মসংস্থাপনৰ প্ৰয়োজন হয় তেওঁলোকৰ ব্যক্তিগত কামতে হওক বা ব্যক্তিগত প্ৰয়োজনীয়তাতেই হওক তেওঁলোককো দুটকা প্ৰয়োজন হয় সেই দুটকাৰ বাবে তেওঁলোকে কিন্তু ঘৰখনৰ মূল উপাৰ্জনকাৰীলৈ বাটলৈ চাব লাগে মূল উপাৰ্জনকাৰীৰ হাতলৈ মুখলৈ চাব লাগে এনে অৱস্থাত এতিয়া এই সকল মহিলাৰ হাতত এটকা দুটকা গুজি দিবৰ বাবে আগবাঢ়িছে উত্তৰ প্ৰদেশ চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ জৰিয়তে এতিয়া বিদ্যুৎ বিভাগত কৰ্মসংস্থাপন দিবলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশৰ মহিলাসকলক উত্তৰ প্ৰদেশৰ প্ৰতিটো পঞ্চায়তে এতিয়া নিয়োগ কৰা হ'ব বিদ্যুৎ সখী আৰু এই বিদ্যুৎ সখীসকলে মিটাৰ ৰিডিং কৰিব লাগিব ইয়াৰ বাবে বিদ্যুৎ বিভাগৰ অন্য কৰ্মচাৰী কোনো ঘৰলৈ যাবলৈ প্ৰয়োজন নাই আৰু যিসকল বিদ্যুৎ গ্ৰাহক আছে তেওঁলোকেও এতিয়া বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ কোনো ধৰণে বিদ্যুৎ কাৰ্যালয়ত গৈ শাৰী পাতি থাকিব নালাগে এতিয়া বিদ্যুৎ সখীৰ হাততে তেওঁলোকে বিদ্যুৎৰ বিল পৰিশোধ কৰিব লাগিব প্ৰতি পঞ্চায়তে যেহেতু নিযুক্তি দিয়া হৈছে এগৰাকীকৈ বিদ্যুৎ সখী সেই বিদ্যুৎ সখীগৰাকীয়ে নিজেই তেওঁলোকক এখন নিৰ্দিষ্ট গাঁও ধৰি দিয়া হ'ব নিৰ্দিষ্ট এলেকা ধৰি দিয়া হ'ব সেই এলেকাটোত তেওঁ সোমাব আৰু প্ৰতি ঘৰ ব্যক্তিৰ ঘৰলৈ গৈ তেওঁ বিদ্যুৎৰ মিটাৰৰ ৰিডিং ল'ব আৰু মিটাৰ ৰিডিং লোৱাৰ পিছতে তেওঁ বিদ্যুৎৰ বিল কিমান হৈছে যিহেতু লগে লগে তেওঁ বিদ্যুৎ গ্ৰাহকজনৰ হাতত দিব আৰু বিদ্যুৎ গ্ৰাহকেও লগে লগে বিদ্যুৎ সখীৰ হাততে গুজি দিব পাৰিব সেই বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ তেওঁ কাৰ্যালয়লৈ অহা যোৱা কৰিব নালাগে কোনো ধৰণৰ সমস্যা নাথাকে লগে লগে তেওঁ বিদ্যুৎৰ বিল বিদ্যুৎ সখীৰ হাততে পৰিশোধ কৰিব পাৰিব আৰু ইয়াৰ বাবে চৰকাৰে এক বিশেষ পৰিমাণৰ ধনৰাশি প্ৰদান কৰিব সেই বিদ্যুৎ সখীসকলক অৰ্থাৎ বিদ্যুৎ সখীসকলে এক নিৰ্দিষ্ট চেলাৰীত নিৰ্দিষ্ট দৰমহাত সেই কাম কৰিব পাৰিব প্ৰতি মাহে তেওঁলোকে এই কামত ব্যস্ত থাকিব লাগিব নিৰ্দিষ্ট দিন হোৱাৰ লগে লগে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা যেতিয়াই তেওঁলোকলৈ নিৰ্দেশ যাব তেওঁ লগে লগে গ্ৰাম্য এলেকাত তেওঁৰ নিৰ্দিষ্ট ধৰি দিয়া এলেকাত তেওঁ প্ৰৱেশ কৰিব আৰু প্ৰতিঘৰ ব্যক্তিৰ মিটাৰ ৰিডিং কৰি লগে লগে গ্ৰাহকৰ হাতত গুজি দিব বিদ্যুৎৰ বিল আৰু লগে লগে বিদ্যুৎৰ বিলৰ টকালৈ তেওঁ বিদ্যুৎ বিভাগত আহি জমা দিব এনেধৰণে এতিয়া বিদ্যুৎ বিল সন্দৰ্ভত কোনো যাতে বিসংগতি নহয় তাৰ বাবে এতিয়া চৰকাৰে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে ইয়াৰ দ্বাৰা মহিলাসকলৰ কৰ্মসংস্থাপন হ'ব এক প্ৰকাৰ নিবনুৱা সমস্যাও দূৰ হ'ব বুলি আশা কৰা গৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া হাজাৰ হাজাৰ মহিলাই চৰকাৰক ধন্যবাদ জ্ঞাপন